নমস্কাৰ লাৰ্ণিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে কোনখন নদীত ভাৰতৰ সৰ্ববৃহৎ নদী অৱবাহিকা আছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গংগা। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে 2023 চনত সতী সাধিনী বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জয়ন্ত চুতীয়া। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে অসমৰ বিধান পৰিষদ কেতিয়া গঠন হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1913 চনত। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে মহিলাক ভোটাধিকাৰ প্ৰদান কৰা প্ৰথমখন ৰাষ্ট্ৰৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নিউজিলেণ্ড। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে ভাৰতীয় মিছাইল সেৱাৰ পিতৃ বুলি কোনজন ব্যক্তিক জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি APJ আব্দুল কালাম। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে বন্দিনী ভাৰত নামৰ নাটকখন কোনে লিখিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে মহাবীৰ জৈন ধৰ্মৰ কিমানতম তীৰ্থংকৰ আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 24তম। নেক্সট প্ৰশ্নটো হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম খেলুৱৈজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিশ্বনাথন আনন্দ। নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ। নেক্সট প্ৰশ্নটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শনি গ্ৰহৰ। নেক্সট প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1973 চনত। নেক্সট প্ৰশ্নটো হৈছে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। নেক্সট প্ৰশ্নটো হৈছে অসমত ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে প্ৰথমে কোনে বিদ্ৰোহৰ নেতৃত্ব দিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ল'ৰা বন্ধু। নেক্সট প্ৰশ্নটো হৈছে কোনখন নদীক অৰুণাচলৰ কামেং নামেৰে জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জীয়া ভৰালী, অৰ্থাৎ জীয়া ভৰালীক অৰুণাচলৰ কামেং নামেৰেও জনা যায়। নেক্সট প্ৰশ্নটো হৈছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং। নেক্সট প্ৰশ্নটো হৈছে অসমত গ্ৰাম্য পঞ্চায়ত আইন কেতিয়া গৃহীত কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1948 চনত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম সংবাদপত্ৰ বেংগল গেজেট কেতিয়া প্ৰকাশ হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1780 চনত। নেক্সট প্ৰশ্নটো হৈছে চিপকো আন্দোলন ক'ত আৰম্ভ হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজস্থানত। নেক্সট প্ৰশ্নটো হৈছে চিপকো আন্দোলনৰ নেতৃত্ব দিয়া ব্যক্তিজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সুন্দৰলাল বহুগুণা। নেক্সট প্ৰশ্নটো হৈছে এটাও গীত নথকা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গঙা চিলনীৰ পাখি। নেক্সট প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া দেশপ্ৰেমমূলক ছবিখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বিপ্লৱী। নেক্সট প্ৰশ্নটো হৈছে
পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মোৰ সোঁৱৰণি। আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে ভাৰতৰ সংবিধানখন কোন চনত প্ৰথমবাৰ সংশোধন কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1951। এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।